বাইদেউ এইবাৰ যে অসমীয়াত লাগিলে দেই ক'ব তাৰমানে প্ৰথম কথাটো হ'ল আপোনালোকৰ ইমানেই টেকনিকেল প্ৰব্লেম হৈছে নেকি টেকনিকেল তাৰমানে মই আজি দুবাৰ কল কৰা হ'লেই এইটো নাম্বাৰ পৰা নহয় বাৰু বেলেগ নাম্বাৰ পৰা অ'কে তাৰপিছত কল কৰোঁতে মানে কি হ'ল অসমীয়াত কণ্টিনিউ কৰিবলৈ এক ডাইল কৰক বুলি কয় যে মই আৰু অকা বিকৰাকে কৈ দিম আৰু এক ডাইল তাৰপিছত মানে হিন্দীত কয় তাৰমানে বাইদেউ মোৰ এনেকুৱা হাঁহি উঠছে কি হৈছে মানে হিন্দীত কৈছে যে বুলি ভাবিছোঁ আচ্ছা হ'ব পাৰে অসমীয়া লাইনত এডভাইজাৰ বিজি আছে চাগে যাৰ কাৰণে কলটো অন্য লেংগুৱেজত কানেক্ট হৈছে চাগে য'ত ফ্ৰী আছিলে এতিয়াতো অসমীয়াত কানেক্ট হৈ গৈছে বাৰু আপুনি কি জানিব বিচাৰে কথা পাতিব পাৰে হেৰি কওক প্ৰব্লেম এটা হৈছে ক'ব তাৰমানে আমাৰ এৰিয়াটোতো এতিয়াতো গম পাইছে লোকেশ্যনটো মই ক'ৰ পৰা কল কৰিছোঁ নক'লেও হ'ব নিশ্চয় তাৰপৰা নেটটো মানে কি হ'ল কাৰেণ্টটো গ'লগে গুচি গ'লগে কাৰেণ্টটো গুচি যোৱাৰ লগে লগে মানে ঘাটাককে কাট খাই গ'ল মানে নেটটো বুজিছা নাই হয় এইটো নাম্বাৰতে নেকি নেটটো কাট খাই গ'ল মানে এতিয়া ইণ্টাৰনেটটো ব্যৱহাৰ কৰিলে কি ক'লে যদি আপুনি এতিয়া ইণ্টাৰনেটটো ব্যৱহাৰ কৰে যেনিবা মানি ল'লো আপুনি ইউটিউবত অপেন কৰিছে ইউটিউবত অপেন কৰিলে এতিয়া কি দেখাইছে মানে কোনো ভিডিঅ' আচ্ছা আচ্ছা মানে চাৰ্কলটো ঘূৰি আছে মানে স্পীডটো অহা নাই এতিয়া সমস্যাখিনিৰ বাবে খুবেই দুখিত অকণমান টাইম দিব পাৰে মই চাই লৈছোঁ এক মিনিট হেৰি যে এইটো কি কাৰেণ্টটো অহাৰ লগে লগে আকৌ আহিবও পাৰে কিন্তু এনেকে হ'লে মানে নহ'ব নহয় কাৰেণ্টটো গুচি গ'লে মানে এনেকে নেটটো গুচি গ'লে কেনেকে হ'ব আকৌ মানে এই সুবিধাটো যে হয় অনলি কাৰেণ্ট যেতিয়া গুচি যায় তেতিয়া হয় তেতিয়া হয় আৰু প্ৰায় যে আমাৰ ইয়াত হৈয়ে থাকে আকৌ সেইটোৱে ক'লো কাৰেণ্ট যেতিয়া গুচি যায় সেইটো সময়ত অসুবিধাটো হয় তাৰমানে জেনেৰেটাৰ চলাব লাগেতো এতিয়া টাৱাৰৰ বিষয়ে সম্পূৰ্ণটো জনাব নোৱাৰিম যে এতিয়া কাৰেণ্টৰ ক্ষেত্ৰত আপোনাৰ কি চলি আছে বা জেনেৰেটৰে কি চলাব সেইটো আমি ক'ব নোৱাৰিম সেইটো মই চাই লৈছোঁ বাৰু প্ৰথমে প্ৰব্লেমখিনি কি হৈ আছে আপুনি অলৰেডি জনালে যে কল কৰি থকা কথা পাতি থকা লোকেশ্যনটোৰ পৰাই হৈ আছে সমস্যাটো ঠিক আছে তো ইয়াতে অলপ সমস্যা আছে যিটো লোকেশ্যন আছে সেইটোত দেখিব পৰা মতে কভাৰেজটোতো এৰিয়াত ভালেই হয় কিন্তু হেৰি যে আগতে কল কৰোঁতো কয় তাৰমানে কভাৰেজ এৰিয়াটো ভাল আছে কিন্তু নেটটো প্ৰব্লেম আছে এইটো কি কথা কয় সেইটোৱে আপোনাক ক'ব বিচাৰিছোঁ যিটো হৈ আছে সেইটোৱে ক'ব লাগিব আৰু ইয়াতে যিখিনি সমস্যা হৈছে ইণ্টাৰনেটৰ অসুবিধা একে সময়তে বহুতো ইউজাৰে যেতিয়া ব্যৱহাৰ কৰি আছে সেইকাৰণে অসুবিধাখিনি এক্সপিৰিয়েঞ্চ হৈ আছে আৰু বঢ়াব লাগিবচোন কি ক'লে টাৱাৰ যে বঢ়াব লাগিব চোন এনেকে এতিয়া একজেক্টলিটো টাৱাৰ বঢ়াবলৈ তেনেকুৱাতো কোনো ধৰণৰ আপডেট আমাৰ হাতত নাথাকে কিন্তু আপোনাৰ যিখিনি সমস্যা হৈছে তাৰ কাৰণে এৰিয়াটোৰ ছাৰ্ভিচটো ইম্প্ৰুভ কৰিবলগীয়া হৈ আছে কিন্তু সেইটো কাৰণে আমাৰ ফালৰ পৰা অলৰেডি কাম কৰি থকা হৈ আছে মানে বাইদেউ হেৰি যে এতিয়াতো মোবাইল ইউজাৰ বেছি হৈছে যেতিয়া তাৰো বেছিকে বঢ়াব লাগিব নহয় নো বাৰু টাৱাৰৰ ক্ষেত্ৰততো প্ৰব্লেম নাই কিন্তু ডাটা ছাৰ্ভিচৰ ক্ষেত্ৰত যিখিনি অসুবিধা আছে সেইটো ইম্প্ৰুভৰ কাৰণে কাম কৰি থকা হৈ আছে নেটটো স্পীড কৰিবৰ কাৰণে কিবা এটা বেছি কৰিব লাগিব কমচে কম নিশ্চয় তাৰ কাৰণে আমি ইণ্টাৰনেটৰ ছাৰ্ভিচটো ইম্প্ৰুভ কৰি আছো অলৰেডি বৰ্তমান সেইটো ক্ষেত্ৰত আমি কোনো একজেক্ট ডেট ক'ব নোৱাৰিম কিন্তু আমাৰ হাতত এইখিনি তথ্য অলৰেডি আহি গৈছে যে আমাৰ টিমৰ ফালৰ পৰা এই বিষয়ত কাম কৰি থকা হৈ আছে মই আগতে কেইবাটাও অভিযোগ দিছো দেই দেখিছো মই আপুনি আগতেও কল কৰিছে তাত আপোনাক জনোৱা হৈছিলে কোনটো সময়ত কি অসুবিধা হৈ আছিলে সেইকাৰণে ইমানকে ফোন কৰি থাকিবলগীয়া হৈছে আকৌ মোক বিহাই আমনি লাগিছে নিশ্চয় সেইটোতো হয় বাৰু আপোনাৰ যিহেতু বাৰে বাৰে কল কৰিবলৈ কাৰো মন নাথাকে কিন্তু সমস্যা যিহেতু পাই আছে নিশ্চয় বুজি পাইছো মই একদম সহজ ভাষাত কৈছো যাতে বুজি পাওঁ আৰু নাকদো ডেফিনেটলি চ' আপোনাক মই সেইটোৱে ক'ব বিচাৰিছো আপুনি চিন্তা নকৰিব যিখিনি সমস্যা ফেচ কৰিছে গোটেই এৰিয়াটোত প্ৰব্লেমটো হৈ আছে ন তাৰ কাৰণে অকণমান সময়ৰ প্ৰয়োজন হৈ আছে কামখিনি কৰিবলৈ অকণমান মানে কি ক'লে এতিয়াতো ঢেৰ সময় লৈ লৈছে নহয় এইটো নহয় যে আপুনি আগতে কল কৰিছে তাৰ মানে এইটো যে আগৰ পৰাই কাম চলি আছে একেটা কামে একেটা কাৰণতে কৰি থকা হৈছে তেনেকুৱা নহয় যে আজি যে এইটো কাম কৰা হৈছে মানি ল'লো যেনিবা 2 দিন পিছত প্ৰব্লেমটো ঠিক হ'ল তাৰপিছত আকৌ আপোনাৰ 10 দিন পিছত যে প্ৰব্লেমটো ক্ৰিয়েট নহ'ব সেইটোতো গেৰাণ্টি আমি দিব নোৱাৰো নহয় জানো যিকোনো প্ৰব্লেম যিকোনো সময়ত হৈ যাব পাৰে বাট প্ৰব্লেমটো ক্ৰিয়েট হ'লে সেইটোতো কাম কৰিব লাগিব এতিয়া মানে একেটাকে প্ৰব্লেম ইমানকে হৈ থাকিলেও বেয়া লাগে নহয় আপোনালোকৰ এতিয়া সেইটো হয় বুজি পাইছো মই ডেফিনেটলি আমাৰো ভাল নালাগে সেইটো একেটা লোকেশ্যনতে আমাৰো কৈ থাকিব বেয়া লাগে খং চং উঠি যায় টিঙিচ
নিশ্চয় নিশ্চয় বুজি পাইছো মই আপোনাৰ জেগাত যদি মই হলোহেঁতেন তেতিয়াহ'লে ডেফিনেটলি চাগে মোৰো একেখিনিয়ে ফিল হ'লহেঁতেন এতিয়া মইতো বহুত ভালকে কৈছো আগৰ কল ৰেকৰ্ড খিনি আছে যদি আপুনি শুনিব পাৰে কিমান মানে মোক খং উঠি গৈছেগে নিশ্চয় দেখিছো মই ইয়াৰ আগতে আপুনি কথা পাতিছিলে এই ক্ষেত্ৰত আৰু আপোনাক সময়ে সময়ে আপডেট দিয়া হৈছিলে যিটো সময়ত যি প্ৰব্লেম হৈছিলে কিন্তু চিন্তা নকৰিব বৰ্তমান প্ৰব্লেম হলে জনাঙে আৰু তাৰমানে জনোৱাটো নহ'লনো কিহৰ আকৌ ন এনেই আছ নিশ্চয় নিশ্চয় তো এইটো ক্ষেত্ৰত মই বাৰু ইয়াতে আপোনাৰ ইনষ্ট্ৰাকশ্যনটো নোট কৰি দিওঁ আমাৰ টিমে যিহেতু এই ক্ষেত্ৰত কাম কৰি আছে তেখেতসকলৰ আৰু সুবিধা হ'ব কামখিনি কমপ্লিট কৰিবলৈ যিমান পাৰি সোনকালে আমি চেষ্টা কৰিম অসুবিধাখিনি দূৰ কৰিবলৈ ঠিক আছে অসুবিধাখিনি দূৰ কৰিব লাগিব তাৰমানে এতিয়া তাক আমাৰ এতিয়া কিমান প্ৰব্লেম হৈছে আমাৰ প্ৰব্লেমখিনি এতিয়া তহঁতৰ প্ৰব্লেম বুলি মেলি ল'ব লাগিব হয় নহয় বাৰু ডেফিনেটলি সেইকাৰণেতো আমাৰ ফালৰ পৰা কাম চলি থকা হৈ আছে এতিয়া আমাৰ ইয়াত বাৰু অসুবিধা হৈছে আপোনালোকৰ তাত মানে কিবা কিবি অসুবিধা হোৱা হ'লেতো আপোনালোকে সেইখিনিতো ভোগ কৰিবলগীয়া হ'ল ন এতিয়া উপায় নাই এতিয়া হয় নাই বাৰু নিশ্চয় সেইটোৱেতো আপুনি চিন্তা নকৰিব যিখিনি সমস্যা ফেচ কৰিছে আপোনাক মই অলৰেডি যিহেতু তথ্যখিনি জনাই দিলো যে ক'ত কি হৈ আছে বৰ্তমান কি ক'লে চিন্তা নকৰোঁগে কোৱা জীৱন নেটৱৰ্ক পাং কিন্তু আকৌ নেটৱৰ্ক নাপালে আকৌ চিন্তা হৈ যায় নহয় বাইদেউ সেইটো বুজি পাইছো মই আপোনাৰ অসুবিধা কিন্তু আপুনি চিন্তা নকৰিব তথাপি যিহেতু এতিয়া বৰ্তমান মইতো মোৰ ফালৰ পৰা ঠিক কৰিব পৰা নাই ন আপোনাক মই ইয়াতে আশ্বাস দিব পাৰিম যে অসুবিধা কি ক'লে এটা কাম কৰিলে ভাল হয় নেকি বাৰু বাইদেউ ক'ব ইমানকে যদি একেটাকে প্ৰব্লেম পাই থাকোঁ তেতিয়াহ'লেতো চিমখন মানে হেৰি এয়াৰটেললৈ কনভাৰ্ট কৰি লওক নেকি বাৰু এতিয়া সেইটো ডিচিশ্যনটো আমি আপোনাক লৈ দিব নোৱাৰো নহয় জানো কাৰণ এটা কথা আপুনিও জানে যে কোনো অপাৰেটৰে অন্য অপাৰেটৰলৈ নিজৰ কাষ্টমাৰ যোৱাটো নিবিচাৰে তো সেইটো ক্ষেত্ৰত মইতো আপোনাক ক'ব নোৱাৰিম যে আপুনি কোনটো মানে কি এয়াৰটেললৈ পৰ্ট কৰিলে ভাল হ'ব বুলি সেইকাৰণে আকৌ এতিয়া প্ৰব্লেমটো ইমানকে এতিয়া ভুগি আছো আমাৰ এতিয়া ছমাহমান হৈয়ে গৈছে হা এতিয়া ভালকে কৈছো আৰু আগৰ পৰা ভালকে কৈছো মই কথা এতিয়া আৰু ভালকে কৈছো আৰু 6 মাহ মান হৈ গৈছে হা এইটো প্ৰব্লেম যে প্ৰায় হৈ থাকে এইটো না হিল এৰিয়া হয় না এই কিবা গাত হয় একো নহয় একদম প্লেন এৰিয়া হয় ধুনীয়া হয় আৰু কি বুলি কয় বেলেগ ৰাতি প্ৰব্লেম হয় প্ৰায় ৰাতি আৰু দিনতো প্ৰব্লেম হৈ থাকে তাৰমানে ইমানেই লাহে লাহে চলে কিয় হয় চাওক আপোনাৰ যেতিয়া দিনত বহুতো ব্যক্তি নিজৰ কামত ব্যস্ত থাকে ৰাতি সকলোৱে একেলগে ইউজ কৰিবলৈ বেছি মতলব যিখিনি ইউজাৰ আছে এৰিয়াটোত যিটো টাৱাৰে কভাৰ কৰি আছে তো সেইটো টাৱাৰৰ আণ্ডাৰত যিখিনি ইউজাৰ আছে তো সকলোৱে ৰাতি ইউজ কৰিবলৈ বেছি সুবিধা পায় ৰাইট চবে কামৰ পৰা ফ্ৰী হৈ গনে ইউজ কৰে তো সেইটো সময়ত বেছি অসুবিধা হ'ব পাৰে তো মইতো আপোনাক এইটো নহয় যে তাৰ বাবে আপোনাৰ ৰাতি হ'ব দিনত নহ'ব তেনেকুৱা নহয় মই সেইটো আপোনাক কোনো টাইম লিমিট কোৱা নাই যে এইটো সময়তহে হ'ব পাৰে এইটো সময়ত নহ'ব বুলি যিকোনো সময়ত হ'ব পাৰে কাৰণ অলৰেডি প্ৰব্লেম হৈ আছে তো সেইটোৱে ক'লো অসুবিধাখিনি যাতে নাপায় ভৱিষ্যতলৈ সকলো ইউজাৰে যাতে আপোনাৰ এৰিয়াত সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে সকলোখিনি আমি চাব লাগিব যদি প্ৰব্লেমটো সলভ নহয় ন মই আকৌ কল কৰিম নিশ্চয় নিশ্চয় আপোনাৰ কাৰণে আমি সদায় আছো কল কৰিব পাৰে যিকোনো মুহূৰ্তত